ছাত্ৰ সন্থা চমুকৈ আক্ৰাশ হৈ গোসাইগাঁও প্ৰেছ ক্লাবত বিশেষকৈ এখন সংবাদ মেল পাতিব লগা হৈছে। আজিৰ এই সংবাদ মেলত আমাৰ উপস্থিত আছে আমাৰ সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় সুনীল ডাঙৰীয়া, লগতে আমাৰ জিলা কমিটিৰ নেতৃবৰ্গ ইয়াতে উপস্থিত আছে। আজি বিশেষকৈ আমি সংবাদ মেল পাতিব লগা হৈছে দুটামান কাৰণত। প্ৰথম কথা হৈছে আজি বিভিন্ন সময়ত কোচৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আন্দোলন কাৰ্যসূচী হওক, বিভিন্ন দাবী হওক, আমি কিন্তু আক্ৰাশ হৈ বিভিন্ন সময়ত আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছো। বিশেষকৈ আমি আক্ৰাশ হৈ যোৱা 5 ফেব্ৰুৱাৰী তাৰিখত 2025 চনত আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আনুষ্ঠানিক এখন মিটিং উপস্থিত আছিলো। আৰু বিশেষকৈ আমি আক্ৰাশ হৈ তাতে আমি 5 ফেব্ৰুৱাৰী তাৰিখত স্পষ্টভাৱে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৈছিলো যে আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ বিষয়ে মানে বিশেষকৈ যি আমাৰ জনজাতিকৰণৰ সমস্যা, পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু যি আমাৰ সৰু সুৰা যিসমূহ সমস্যা আমি তাতে উত্থাপন কৰিছিলো। শেষত আমাক মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছিল যে আপোনালোকৰ যি সমস্যা, বহুদিনীয়া সমস্যা, পৃথক ক্ষমতাবোৰ ৰাজ্য, জনজাতিকৰণকে ধৰি অহা যি আমাৰ বিটিচি নিৰ্বাচন তথা আমাৰ যি বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় ইয়াৰ আগতে আপোনালোকৰ সমস্যা আমি দিল্লী চৰকাৰলৈ আপোনালোকৰ প্ৰতিবেদন আমি পঠাই দিম। কিন্তু আজিৰ তাৰিখত আমি এই কাৰণে ক'বলৈ আমি বাধ্য হৈছো যে সঁচা সঁচিকৈ কোচৰাজবংশী জনগোষ্ঠীক লৈ অসম চৰকাৰখনে বা বৰ্তমান বিজেপি চৰকাৰখনে কি একচুৱেলি কোচৰাজবংশী জনগোষ্ঠীৰ ওপৰত কি সঁচা সঁচিকৈ মানে মিহিকীয়া দৃষ্টিৰে চাই নেকি? আমাৰ এটা অনুভৱ হৈছে কৰিছিলো। এই বন্ধ কাৰ্যসূচীৰ লগত আলোচনা ৰাখি আমাক 5 ফেব্ৰুৱাৰীত আনুষ্ঠানিক আলোচনা হৈছিল। এই আলোচনাত আমাৰ লগত বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ আশ্বাস দিছিল, আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি আজিৰ সংবাদ মেলৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মনত পেলাই দিব বিচাৰিছো যে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে যি ধৰণে আপুনি আমাৰ লগত আলোচনা কৰিছিল, যি ধৰণে আপুনি আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ওপৰত যি ধৰণে গুৰুত্ব কথা আপুনি কৈছিল, আপুনি কি এতিয়াও কিয় এই ধৰণে কাৰ্যকাৰী কৰা নাই বা এই ক্ষেত্ৰত কিয় আজি তাৰিখত পজিটিভ দৃষ্টিভংগী আমি দেখা নাই? সেইকাৰণে আপোনালোকৰ সংবাদ মেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰক আমি আহ্বান কৰি বিচাৰিছো যে যোৱা যি আমাৰ 5 ফেব্ৰুৱাৰী তাৰিখত যি ধৰণে গুৰুত্বপূৰ্ণ আলোচনা হৈছিল, যি আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠোৱাৰ কথা আছিল, এইটো পুনৰাই আপোনাৰ মনত পেলাই দিব বিচাৰিছো। আৰু বিশেষকৈ যি আমাৰ BTAD চলি আছে বা এই আমাৰ যি বিটিচি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ পূৰ্বে যদি কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বা যি জ্বলন্ত সমস্যা সমাধান কৰা নহয়, নিশ্চয় কিন্তু ইয়াৰ কিন্তু ফল বিজেপি চৰকাৰে ভুগিব লাগিব। আৰু বিশেষকৈ যিহেতু ছেপ্টেম্বৰ মাহত এইবাৰ যি আমাৰ বিটিচি নিৰ্বাচন আহি আছে বা বিটিচি নিৰ্বাচন যি হ'ব, এই ক্ষেত্ৰত কিন্তু আমি বাৰম্বাৰ কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান কৰিছিলো যে বিগত বিটিআৰ বাসীয়ে বিশেষকৈ বিটিআৰ বা বিটিচিত আজি কিন্তু কোচৰাজবংশী জনগোষ্ঠীক কিন্তু একপক্ষীয়ভাৱে ৰখা হৈছে। আমি যোৱা BPF চৰকাৰৰ দিনৰ 15টা বছৰত আমি কোচৰাজবংশী জনগোষ্ঠীক বিভিন্ন সময়ত আমি কিন্তু লাঞ্ছিত বঞ্চিত হ'বলৈ দেখিছো। আৰু যে এইবেলি যি আমাৰ BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ যি চলি আছে, এই একে কিন্তু পন্থা আমি দেখিবলৈ পাইছো। বিশেষকৈ আজি আমি ক'বলৈ বাধ্য হৈছে এই কাৰণে যে আজি কোচৰাজবংশী জনগোষ্ঠীক সঁচা সঁচিকৈ আজি বিজেপি চৰকাৰে হওক, UPPL চৰকাৰে সঁচা সঁচিকৈ আমাক বেয়া পায় নেকি, আমাক কি বেয়া চকুৰে চাই নেকি, আমাৰ অনুভৱ হৈছে। আৰু এই ক্ষেত্ৰত আমি এইবাৰ যিহেতু বিটিচি নিৰ্বাচন আহি আছে, এই 2025 চনত যি আমাৰ বিটিচি নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব, এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছো, আক্ৰাশ হৈ দাবী উত্থাপন কৰিছো যে কমেও বিটিচি যি 40টা যি পৰিষদীয় সমষ্টি আছে, 40টাৰ ভিতৰত কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ অধ্যুষিত অঞ্চল আছে, 5টা আমাক লাগিবই। আমি নামকেইটা ক'ব বিচাৰিছো। প্ৰথমতে 2 নং যি আমাৰ গুমা সমষ্টি আছে, গুমা সমষ্টি, 7 নং ফগৰাগাঁও সমষ্টি, 5 নম্বৰ আছে থুৰিবাৰী সমষ্টি, 6 নম্বৰ মথনগুৰি সমষ্টি আৰু 17 নম্বৰ আমাৰ মদৈবাৰী সমষ্টি। আমাৰ এইকেইটা যিহেতু কোচৰাজবংশী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল, এইকেইটা আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী আমাক বিশেষকৈ লাগিব। আৰু এইকেইটা প্ৰাৰ্থী দিয়াৰ কাৰণে বিশেষকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছিলো। কিছুদিন পূৰ্বে আমি অসমৰ যি বিজেপি চৰকাৰৰ যি সভাপতি
দিলীপ শইকীয়া ডাঙৰীয়াক আমি কিন্তু মানে এই বস্তুখিনি অৱগত কৰিছিলো যে বিশেষকৈ যিহেতু আমি বিটিআৰ চৰকাৰত বৰ্তমানে যিহেতু আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আমি লাঞ্ছিত বঞ্চিত হৈ আহিছো আৰু এইবাৰ কিন্তু আমি দেখিবলৈ পাইছো সঁচা সঁচিকৈ যে ৰাজনীতিক আৰু বিশেষকৈ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল যিসমূহ সমষ্টি আছে এই সমষ্টিত যদি আমি বঞ্চিত কৰা হয় বা বিটিচিৰ যি আমাৰ আগন্তুক নিৰ্বাচন আহি আছে ইয়াত যদি আমাক প্ৰতিনিধি দিয়া নহয় অনাগত দিনত কিন্তু যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে ৰাজনীতিৰ পৰা যে সঁচা সঁচিকৈ ষড়যন্ত্ৰ কৰি যদি এটা নিশ্চেষ কৰাৰ এটা পৰিকল্পনা এইটো কিন্তু আমাৰ অনুমান হৈছে সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি মানে আহ্বান কৰিব বিচাৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি আমাৰ বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যে আমাৰ যিসমূহ কোচ ৰাজবংশী অধ্যুষিত যিসমূহ অঞ্চল আছে বিশেষকৈ আমি 5টা সমষ্টি আমি দাবী উত্থাপন কৰিছো যে আপোনালোকৰ বিজেপিৰ কৰ্মীয়ে হওক কিন্তু কোচ ৰাজবংশী মানুহ দিব লাগিব আমি ষ্ট্ৰংলি দাবীদাৰ কৰিছো যে এইকেইটা সমষ্টিত আমাক কোচ ৰাজবংশীৰ প্ৰাৰ্থী দিব লাগিব অন্যথা কিন্তু আমি কোচ ৰাজবংশী বা আক্ৰাসুৱে কিন্তু কেতিয়াও ইয়াৰ মানে বিকল্প আমি চিন্তা নকৰিম আৰু বিশেষকৈ এই দাবীৰ ওপৰত আমি অচিৰেই আমাৰ যি 5টা সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠী যে প্ৰাৰ্থী দিব লাগে অচিৰেই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিম আৰু অচিৰেই আমাৰ অসমৰ যি বিজেপিৰ যি আমাৰ সভাপতি আছে দিলীপ শইকীয়া ডাঙৰীয়া আমি লগ কৰিম প্ৰয়োজনত আমি কিন্তু নাগপুৰ লৈ যাম যে আমাৰ কোচ ৰাজবংশী সমষ্টিৰ বা যিসমূহ আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে এই অঞ্চলসমূহত কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ কেণ্ডিডেট দিব লাগে আৰু বিশেষকৈ ৰাজনীতিভাৱে আমি ইয়াত অলপ ডেভেলপ হ'ব বিচাৰিছো আৰু বিশেষকৈ আমি দেখি আছো যোৱা 15 বছৰৰ পৰা আজিৰ তাৰিখত যে কোচ ৰাজবংশী জনগোষ্ঠী সঁচা সঁচিকৈ ৰাজনীতিভাৱে ষড়যন্ত্ৰ কৰি আমাক কিন্তু এটা ধ্বংসৰ এটা পৰিকল্পনা ৰচিছে যে হিমন্ত বিশ্ব শৰ্মা দেৱৰ চৰকাৰখনে আজি কোচ ৰাজবংশী জাতিটোক লৈ যি ধৰণৰ হেতালি খেলিছে মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিহেতু কোচ ৰাজবংশী দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ সেই জনজাতিকৰণ আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে জনজাতিকৰণ কৰক অন্যথা আমি আক্ৰাসুৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম মই হিমন্ত বিশ্ব শৰ্মা দেৱক এইখিনিও অনুৰোধ জনাইছোঁ যে যিহেতু আগন্তুক পৰিষদীয় নিৰ্বাচন এই পৰিষদীয় নিৰ্বাচনত আমাৰ 5টা সমষ্টি আমি ডিমাণ্ড কৰিছোঁ সেই 5টা সমষ্টিত আমাৰ ৰাজবংশীৰ ফালৰ পৰা আমাক কেণ্ডিডেট দিব লাগিব।